नमस्कार বুলি কোৱা আকৌ नमस्कार खोकले की जे आया खम আমাৰ দোকানটো বন্ধ হোৱাৰ লগে লগে আমি কোনবাত ইহঁতক মানে এই ৰাস্তা ফালে চাহ খুৱাবলৈ কিবা মিঠাই চিঠাই খুৱাবলৈ মানে লৈ যাব লাগে সদায় আৰু আমাৰ দোকানটো এতিয়া বন্ধ হৈছে বাৰু সেইকাৰণে তাই কোনফালে যাওঁ কোনফালে নাযাওঁ লৈ যাব লাগে বোলে এতিয়া বোলে এই দোকান ফালে যাব লাগিব আৰু তাইক উঠাই লৈ মানে তাই আৰু মই আৰু লগতে তাইৰ কিবা লগৰীয়া এজনী আহিছে বান্ধৱী যাব লাগিব আৰু কি আৰু এনেকুৱা ধুনীয়া ধুনীয়া বান্ধৱী আহি থাকিলে ভাল লাগে আৰু দিয়া চোৱা নমস্কাৰ বুলি কোৱা আকৌ नेपालीতে কোৱা আকৌ नमस्ते मेरो चाहिँ घर हो वेस्ट बेङ्गल तर म आसाम बसेको हो अहिले चाहिँ म बेङ्गलोरमा छु मेरो नाम चाहिँ मनिषा राय हो मेरो पेज छ मलाई पनि फलो गरिदिनुहोस् তাইৰো পেজ আছে বোলে কিবা ফলো কৰি দিবা এই তাই নামটো মই मनिषा राय নামটো মই কিবা পিন কৰি দিম বাৰু কমেণ্টৰ তাৰ আইডিটো মানে আৰু দে আৰু প্ৰমোচনটো কৰা নাই কিন্তু তাই নিজে কৈ দিছে আৰু দে আৰু হ'ব এতিয়া ভাত খাম আৰু আমি মাটিতে বহিব পাৰোঁ মাটিত বহি ভাল লাগে ইভেন টেবুলটো আছে বাৰু টেবুলতো বহিব পাৰোঁ কিন্তু মাটিত বহি বহুত ভাল লাগে মানে সৰুৰে পৰা অভ্যাস যিহেতু যোনে আলহী আহে তাকে মাটিত ভাত খাওঁ তাই আহিছে তাইৰ বান্ধৱী বাপেকে তাকো মাটিতে ভাত খাওঁ দিয়া আৰু নহয় এনে ধেমালি আৰু একচুৱেলি সকলোৱে বেছিভাগে এনেকুৱা বহিয়ে ভাত খাই মানে ভাল পায় মানে বেছিভাগ আমি মাটিতে বহো বাৰু কিন্তু ভাল লাগে আৰু পেটটো ভালকৈ বহে মানে ধৰে আহিয়ে গ'লো আৰু একদম ইয়ে চব দাদাহঁতে নমস্কাৰ বুলি কোৱা নমস্কাৰ নমস্কাৰ नमस्कार खोकले সকলোকে নহয় সকলোকে नमस्कार আৰু এতিয়া ইহঁতে মানে কিবা খাব তুমি কি খাবা কি খাবলৈ আহিছা আমি ফ্রাইস খাবো and cold coffee and jaljeera pani and আরে বাপরে गुट्टी गुट्टी क्या ইতে মাছ चिल्ली गार्लिक মাংস पोटैटो ভাত খাইছে বুজিছে নাই चिल्ली गार्लिक पोटैटो पॉप्स এতিয়া অলপ আগত আপোনালোকক দেখাইছিলোঁ ভাত মাংস ভাত খাইছে তাই আকৌ বোলে কি খাওঁ কি নাখাওঁ বুলি কৈ আছে ফ্রাইস তো খাইলে দাদাই দিও নিদিও কৰি আছে দিও নিদিও কৰি আছে কি এটা খাই খাই দেখা নাই হাতী লিখে খাই খাই তুমি কি জলা আছে আকাশে এই কাণ নধৰে নহয় কেন নাপায় নহয় এনেকৈ এটা ধৰিবলৈ আমার বন্ধু না এটা আমার দাদা বিগ ব্রাদার তাকেতো এটা আমার বিগ ব্রাদার